আজি আমি এই ভিডিঅ'টোত এনেকুৱা এখন মিষ্টেৰিয়াছ জাহাজৰ বিষয়ে ক'ম যিখন জাহাজে কেইবাশ বছৰৰ আগতে যাত্ৰা আৰম্ভ কৰিছিল যদিও সেই যাত্ৰাৰ সমাপ্তি আজিলৈকে কৰিব নোৱাৰিলে সমুদ্ৰৰ জাহাজৰ নাবিকবোৰে আজিও সেই মিষ্টেৰিয়াছ জাহাজখন দেখিবলৈ পায় সমুদ্ৰৰ বুকুত এই জাহাজখন দেখাটো এটা বেড লাক বুলি সকলো লোকে কয় যিটোৰ সন্মুখীন কোনো লোকে হ'ব নিবিচাৰে মানুহৰ মতে এই জাহাজখন দেখাটো এটা বেয়া সংকেত আজিলৈকে যিবোৰ লোকে এই জাহাজখন দেখিছে তেওঁলোকৰ লগত কিবা নহয় কিবা এটা বেয়া ঘটনা ঘটিছে 18 জুলাই 1881 চনত Assamese বাখাতে নামৰ এখন জাহাজত কিং জৰ্জ দা 5th আৰু তেওঁৰ লগত এলবাৰ্ট ভিক্টৰে যাত্ৰা কৰি আছিল ৰাতিপুৱা প্ৰায় 4টা মান বজাত তেওঁলোকৰ যাত্ৰা অষ্ট্ৰেলিয়ান সমুদ্ৰৰ ওচৰ পাইছিল আৰু সেই সময়তে তেওঁলোকে দূৰ সমুদ্ৰৰ পৰা এটা পোহৰ জিলিকি অহা দেখিছিল আৰু সেই পোহৰৰ পৰা এখন জাহাজ ওলাই অহা দেখিবলৈ পাইছিল কিন্তু কিছু সময়ৰ পিছতেই তৎক্ষণাত সেই পোহৰ আৰু জাহাজখন নাইকিয়া হৈ গৈছিল শিপখনত থকা প্ৰায় 13 জন যাত্ৰীয়ে সেই পোহৰৰ পৰা ওলাই অহা জাহাজখন আৰু তৎক্ষণাত জাহাজখন নাইকিয়া হোৱা দেখিবলৈ পাইছিল শিপখনত থকা লোকসকলে গম পাই গ'ল যে তেওঁলোকে কিবা এটা অদ্ভুত বস্তু দেখিবলৈ পাইছিল সেইদিনা ৰাতিপুৱাই Assamese বাখাতে নামৰ শিপখনৰ এজন ক্ৰু মেম্বাৰৰ মৃত্যু হয় যিজনে প্ৰথমে সেই অদ্ভুত দৃশ্যটো দেখিছিল তেতিয়া সেই শিপখনত থকা লোকসকলে গম পালে যে সেই মিষ্টেৰিয়াছ জাহাজখন দ্য ফ্লাইং ডাটচমেন আছিল যিখন দেখাৰ কাৰণে সেই ক্ৰু মেম্বাৰজনৰ মৃত্যু হৈছিল এটা সময়ত দ্য ফ্লাইং ডাটচমেন নামৰ জাহাজখনৰ ভয় সম্পূৰ্ণ আফ্ৰিকান সমুদ্ৰতে আছিল এই জাহাজখনৰ ভয়ত সমুদ্ৰৰ জাহাজৰ নাবিকবোৰে বতৰটো ভাল হৈ থাকিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল কাৰণ মানুহৰ মতে বেয়া বতৰৰ ফলত সেই ভুটিয়া জাহাজখন বতাহত উৰি ফুৰা যেন দেখিবলৈ পায় আজিলৈকে যিসকল লোকে সেই ভুটিয়া জাহাজখন দেখিছে তেওঁলোকৰ লগত বহুত গম্ভীৰ আৰু বিনাশকাৰী ঘটনা ঘটিছে আজিৰ দিনতো বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ মানুহে দ্য ফ্লাইং ডাটচমেন নামৰ ঘষ্ট শিপখন দেখাৰ কথা দাবী কৰে নিকোলাছ মনচাৰেটে তেওঁৰ নভেল দ্য ক্ৰুৱেল সি নামৰ কিতাপখনত ৱৰ্ল্ড ৱাৰ দ্বিতীয়ৰ সময়ত যেতিয়া তেওঁ ৰয়েল নেভিত অফিচাৰ পদত পোষ্টিং হৈ আছিল তেতিয়া তেওঁ প্ৰশান্ত মহাসাগৰত দ্য ফ্লাইং ডাটচমেন জাহাজখন দেখাৰ কথা দাবী কৰিছে সেই সময়ত এখন জাৰ্মান ছাবমেৰিনেও এই ভুটিয়া জাহাজখন দেখাৰ কথা দাবী কৰিছে আৰু কেপ অফ গুড হক নামৰ এটা ৰাস্তাৰে যাত্ৰা কৰা জাহাজবোৰৰ যাত্ৰীবোৰেও এই ভুটিয়া জাহাজখন দেখাৰ কথা দাবী কৰি আহিছে এই জাহাজখননো তৎক্ষণাত ক'ৰ পৰা আহে আৰু ক'লৈ গুচি যায়গৈ এই কথাটো কোনোৱে ধৰিব পৰা নাছিল কিছুমান লোকে এই জাহাজখনৰ অস্তিত্ব মানি ল'ব নোখোজে কিন্তু আধা সংখ্যক লোকে এই জাহাজখনৰ কাহিনী এটা সঁচা ঘটনা বুলি ভাবে বাৰু যি কি নহওক এই জাহাজখনৰ আচল সঁচা কাহিনীটোনো কি কোনোৱে কিন্তু ক'ব নোৱাৰে দ্য ফ্লাইং ডাটচমেন নামৰ ঘষ্ট শিপখনৰ বিষয়ে মানুহৰ মাজত এটা প্ৰচলিত কাহিনী আছে সেই কাহিনীটোৰ মতে এই জাহাজখন এখন সমুদ্ৰৰ বেপাৰী জাহাজ আছিল এই জাহাজখনৰ কেপ্টেইন আছিল ছাৰ হেনৰিক বেকেন আৰু তেওঁক ডাটচমেন নামেৰে মানুহে জানিছিল 1941 চনত ছাৰ হেনৰিক বেকেনে নিজৰ জাহাজখন লৈ বেপাৰ কৰিবলৈ পোলেণ্ডৰ পৰা ইষ্ট ইণ্ডিজৰ ফালে যাত্ৰা আৰম্ভ কৰিছিল আৰু বেপাৰ কৰি উভতাৰ পথত ছাৰ হেনৰিক বেকেনে ঘৰলৈ যোৱা পথটো সলনি কৰি কেপ অফ গুড হক নামৰ ঠাইলৈ জাহাজখন নিবলৈ আদেশ দিছিল কিন্তু কেপ্টেইন ছাৰ হেনৰিক বেকেনৰ এই হতকাৰী সিদ্ধান্ত বাকীসকল বেপাৰীয়ে মানিব নোখোজিছিল কাৰণ তেওঁলোকৰ সোনকালে ঘৰ পোৱাৰ ইচ্ছা আছিল কিন্তু কেপ্টেইন ছাৰ হেনৰিক বেকেনে তেওঁলোকৰ কথা নুশুনি সেইফালে গৈ থাকিবলৈ আদেশ দিছিল যাৰ ফলত সেই ৰাস্তাৰে গৈ থাকোঁতে এটা সময়ত এজাক ধুমুহা বতাহ আহি সেই জাহাজখন আৱৰি ধৰিলে যাৰ ফলত সেই জাহাজখন সমুদ্ৰৰ পানীৰ মাজত ডুবি যায় আৰু এই জাহাজখনৰ কেপ্টেইনজনৰ লগতে বাকী সকলো লোকৰে এই দুৰ্ঘটনাটোত মৃত্যু হয় এই জাহাজখনত দুৰ্ঘটনা হৈ মৃত্যু হোৱা লোকসকলৰ বাবে দায়ী কেপ্টেইনজনকে ধৰা হয় এই জাহাজখনত বাকী সকলো লোকৰ এনে অকাল মৃত্যুৱে এই জাহাজখনক এখন ভুটিয়া জাহাজ বনাই দিয়া বুলি কয় আৰু যিখন জাহাজে সমুদ্ৰৰ পাৰ বিচাৰি সদায় অনাই বনাই ঘূৰি ফুৰে এই কাহিনীটোৰ বাদে অন্য আৰু বেলেগ কাহিনীও আছে যিবোৰ মানুহৰ মাজত প্ৰচলিত কিন্তু এই জাহাজখন আচলতে কি ক'ৰ পৰা আহিল
সেই কথা কোনেও সঠিককৈ ক'ব নোৱাৰে এই কাহিনী বা ধাৰণাৰ বাদে দ্য ফ্লাইং ডাটছমেন নামৰ এই ঘষ্ট শ্বিপখনক এনেকৈ ৰহস্যময় হিচাপে দেখা পোৱাটোক আমি এটা সায়েন্সৰ সৰু ফিজিক্স ফিনমিনাৰ দ্বাৰা চাব পাৰোঁ যাৰ নাম ফেটা মৰ্গানা ইয়াৰ ফলত মানুহৰ দৃষ্টিভ্ৰম হয় সমুদ্ৰৰ তাপমান ঠাইভেদে বেলেগ বেলেগ হোৱাৰ ফলত পৃথিৱীৰ হৰাইজনত লাইট বেণ্ড হৈ মানে বেকা হৈ যায় যাৰ ফলত এনেকুৱা লাগে যেন বতাহত সমুদ্ৰৰ মাজত এখন শ্বিপ উপঙি আছে কিন্তু ফিজিক্সৰ নিয়মে আজিও এইটো বুজোৱাত অসফল হৈছে যে দ্য ফ্লাইং ডাটছমেন জাহাজখন দেখা লোকসকলৰ মৃত্যু আৰু পাগল হৈ যোৱাৰ আচল কাৰণ কি আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিল তেন্তে তাত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ